নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। বৰ্তমান সময়ত প্ৰায় 6টা বিভাগত প্ৰায় 8,000মান পদৰ আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 অনলাইন চলি আছে। আপোনালোকে ভিডিঅ'টো অকল স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া আপোনালোকৰ যি কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকৰ মনৰ পৰা যিটো কোৱালিফিকেশ্যন অনুযায়ী এটা পদ পাই যাব আৰু সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইবাবে ভিডিঅ'টো অলপো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম পদটো আপোনালোকৰ আহিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 17 আগষ্ট 2023। আপোনালোকৰ 17 আগষ্ট তাৰিখে এই পদখিনিৰ বাবে লাষ্ট ডেট হয়। ইণ্ডিয়ান এয়াৰফ'ৰ্চ যিটো প্ৰথম বিভাগটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ ডেট অফ বাৰ্থটো দিয়া আছে। ভালদৰে আপোনালোকে চাই ল'ব পাৰিব যে 27 জুন 2023 আৰু 27 ডিচেম্বৰ 2023 তিনিৰ পৰা 2006 ভিতৰত যিসকল আছে ডেট অফ বাৰ্থ, তেওঁলোকে এই প্ৰথম বিভাগটোৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে 10+2। আপোনালোকে যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব, যিসকলে 10+2 কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ যিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চ আছে অফিচিয়েল ৱেবছাইট, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ হাইটটো বিচাৰিছে 152.5 চেণ্টিমিটাৰ আৰু যিটো চেষ্ট বিচাৰিছে। আৰু আপোনালোকৰ দৰমহা কিমান পাব ইয়াত আপোনালোকৰ দিয়া আছে যে ফাৰ্ষ্ট ইয়েৰ আপোনালোকৰ ইমান পাব, ছেকেণ্ড ইয়েৰ ইমান পাব আৰু থাৰ্ড ইয়েৰ আপোনালোকে ইমান টকাকৈ পাব। আৰু এপ্লাই কৰিবলৈ যিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ পিছৰ পদখিনি আছে SSC ফালৰ পৰা ষ্টাফ চিলেকশ্যন কমিশ্যন। ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 16/8/2023, মানে আপোনালোকৰ আগষ্ট মাহৰ 16 তাৰিখে এই পদখিনিৰ কাৰণে লাষ্ট ডেট হয়। ইয়াৰ পৰা আপোনালোকৰ পদ আহিছে 1342টা জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু চিভিল ইঞ্জিনিয়াৰ, মেকানিকেল, ইলেক্ট্ৰিকেল মেকানিকেলৰ পদ আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ দিয়া আছে পে লেভেল 6ত আপোনালোকৰ দৰমহা দিব 7 পে। আৰু ইয়াৰ কাৰণে ST SC 5 বছৰ লগতে বয়সৰ সময়সীমা 30-35ৰ ভিতৰত আপোনালোকক বিচাৰিছে। আৰু লগতে আপোনালোকৰ ST SC 5 বছৰ, OBC 3 বছৰ, এনেদৰে আপোনালোকৰ এই ইলেকশ্যনসমূহ 10 বছৰকৈ দিয়া হ'ব। আৰু PWD কেণ্ডিডেটৰ বাবে আপোনালোকক দিয়া আছে। ভালদৰে আপোনালোকে চাই ল'ব। এপ্লাই কৰাৰ আগত আপোনালোকৰ ডিটেইলছ এপ্লিকেশ্যনখন পঢ়ি চাই ল'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যিসকলে জেনেৰেল ডিগ্ৰী মানে ডিগ্ৰী পাছ কৰিছে তেওঁলোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব, ডিগ্ৰী কৰি থোৱাখিনি। আৰু আপোনালোকে ডিটেইলছ এপ্লিকেশ্যনখন পঢ়ি তাৰ পিছৰ পদখিনি আহিছে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক লিমিটেড IPBB ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ লাষ্ট ডেট দি আছে 16/8/2023। আপোনালোকৰ IPBB পৰা বেংক মানে পদখিনি আহিছে। ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 16/8/2023, মানে আপোনালোকৰ আগষ্ট মাহৰ 16 তাৰিখৰ আগতে এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ 132টা এক্সিকিউটিভ পোষ্ট দিছে আৰু এপ্লাই আপোনালোকে ইয়াৰ পৰা অনলাইন এপ্লাই কৰিব লাগিব। তাৰ পৰা আপোনালোকৰ ধুনীয়াকৈ দি আছে ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন হেয়াৰ। তাৰ পিছতো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰা SSC আণ্ডাৰতে পদ আহিছে। ইয়াৰ কাৰণে আহিছে 1876টা ছাব ইন্সপেক্টৰৰ পদ আহিছে। আৰু দিল্লী পুলিচ, চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ পৰা পদ আহিছে। আপোনালোকে ইয়াৰ কাৰণে এপ্লাই অনলাইন কৰিব লাগিব। আৰু অনলাইন এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো SSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই পদখিনি আপোনালোকৰ ভালে সংখ্যক পদ হয়। আৰু ইয়াৰ ছাব ইন্সপেক্টৰ এক্সিকিউটিভ দিল্লী পুলিচৰ মানে 162 আছে। মেলৰ বাবে 109, ফিমেলৰ বাবে 53টা কেটেগৰিজ ভেকেঞ্চিসমূহ দিয়া আছে, চাব পাৰে। ভালদৰে আপোনালোকে এপ্লাই কৰাৰ আগত ডিটেইলছ এপ্লিকেশ্যনখন পঢ়ি চাই ল'ব। ছাব ইন্সপেক্টৰ GDৰ বাবে 1774টা পদ আছে। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে, ভালদৰে চাই ল'ব পাৰে। এপ্লাই কৰাৰ আগত আপোনালোকে ডিটেইলছ এপ্লিকেশ্যনখন পঢ়ি চাই ল'ব। তাৰ পৰা আপোনালোকে BSF বাবে 113টা, CISF বাবে 136, আৰু স্কেল অফ পে পাব আপোনালোকে লেভেল 6ত, মানে 35,400 পৰা 1,12,400। আৰু এজ লিমিট বিচাৰিছে 20ৰ পৰা 25। লগতে এজ চিলেকশ্যনসমূহ 5 বছৰ, ST SC 5 বছৰ, OBC 3 বছৰ আপোনালোকে পাই যাব। এজ চিলেকশ্যন দা কেটেগৰী ৱাইজ এজ চিলেকশ্যন ইজ দা মেনশ্যন বিল'। এনেদৰে এক্স ছাৰ্ভিচমেনৰ বাবে আপোনালোকৰ 3 বছৰ এজ চিলেকশ্যন পাই যাব। তাৰপৰা ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যিসকলে গ্ৰেজুৱেশ্যন কৰিছে, বেচেলৰ ডিগ্ৰী মানে যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ' পাই আহিব। আজিলৈ পুনৰ নতুন ভিডিঅ' লগ পাম।